हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। মই ৰেজ্জা কৰো আপোনালোকে চাইছে আৰজেডকে টিউটোৰিয়েল। তো ফ্ৰেন্ড, আজিৰ এই থাম্বনেলটো চাই আপোনালোকে বুজিব পাৰিছে যে এটা ভাল খবৰ আছে। হয়, ভাল খবৰ আছে। আকৌ ৰাজ্যত হ'ব নতুনকৈ টেট পৰীক্ষা। হয়, 2012 চনত যেটো সাধাৰণ টেট পৰীক্ষা হৈছিল, তাৰ পিছতো টেট পৰীক্ষা হৈছিল, সেইবিলাক সকলোৱে এপ্লাই কৰিব পৰা নাছিল। কিন্তু এইবাৰ আকৌ 6 বছৰ 7 বছৰ পিছত আকৌ সাধাৰণ টেট পৰীক্ষা যেটো পাতিব, হেতু ৰায়দান কৰিছে গুৱাহাটী উচ্চতম ন্যায়ালয়ে। তো হেতুৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তো ফ্ৰেন্ড, এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি লওক কেনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাবৰ কাৰণে। তো ফ্ৰেন্ড, মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো ফ্ৰেন্ড, ইয়াত কৈছে কি যে নতুনকৈ টেট অনুষ্ঠিত কৰা হ'ব। সেইটো হৈছে 2019 চনতে হৈ যাব। যে 2012 চনত এটা সাধাৰণ টেট পৰীক্ষা হৈছিল, তাতে সকলোৱে ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিছিল, যিসকল ডিপ্ল'মাধাৰী ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে। কাৰণ এইটো আগত ৰায়দান কৰিছিল যে প্ৰত্যেক বছৰে বছৰে এবাৰকৈ সাধাৰণ টেট পাতিব, কিন্তু সেইটো 6 বছৰৰ পৰা 7 বছৰ পৰাই সেই সাধাৰণ টেটটো যেটো সেইটো অনুষ্ঠিত কৰা নাছিল, কিন্তু 7 বছৰ পিছত আকৌ অনুষ্ঠিত কৰিব। কাৰণ মাজতে টেট পৰীক্ষা হৈছে, সেইবিলাক সাধাৰণ টেট নহয়। ইয়াত আপোনালোকে যদি বিতংকৈ জানিব বিচাৰে, মোৰ ডিসক্ৰিপশনত এটা লিংক আছে, আৰু সেই লিংকটোত ক্লিক কৰক। ক্লিক কৰি মোৰ ফেসবুক পেজটো ওপেন হ'ব। তাতে এই সুন্দৰকৈ এই যেটো নিউজ আহিছে, সেই নিউজৰ গোটেইখিনি পেজ আপলোড কৰা আছে, তাৰ পৰা আপোনালোকে গোটেইখিনি পঢ়িব পাৰিব। তো ইয়াত কৈছে 9513 শিক্ষক পদৰ নিযুক্তিৰ। তো 9513টা পদ আছে, আৰু এই পদত আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব। কাৰণ যেতিয়া আপোনালোকে টেট কোৱালিফাই হ'ব, তাৰ পিছত এপ্লাই কৰিব পাৰিব। তো এই টেটটো সকলোৱে ষ্টুডেণ্টে দিব পাৰিব। এইটো আমাৰ বাবে বহুত ভাল খবৰ। তো ইয়াৰ বিষয়ে আৰু কিবা বহুত আপোনালোকৰ জানিবলগীয়া আছে। এই ডিসক্ৰিপশনত লিংকটোত যাই পেলাই গোটেইখিনি আপোনালোকে পঢ়ি লওক। তাৰ ভিতৰতে কি কৈছে আপোনালোকে সেইখিনি তাৰ পৰা জানি লওক। কাৰণ সেইখিনি যদি মই পঢ়িবলৈ যাওঁ, ভিডিঅ'টোত 10 পৰা 15 মিনিট সময় লাগিব। সেইকাৰণে মই জাষ্ট আপোনালোকক গুড নিউজটো কৈ দিলোঁ, আৰু সেই পেপাৰখন মোৰ ডিসক্ৰিপশনত আপলোড কৰি দিছোঁ। তাৰ পৰা আপোনালোকে চাব পাৰিব, আৰু লগতে আমাৰ ফেসবুক পেজটো লাইক কৰি ৰাখিব। কাৰণ সদায় আমি নতুন নতুন আপডেট আমাৰ ফেসবুক পেজত আপলোড কৰি থাকোঁ। তো ফ্ৰেন্ড, আজিৰ ভিডিঅ' ইমানেই। যদি ভাল লাগিছে নিশ্চয় এটা লাইক কৰিব, আৰু এই ভিডিঅ'টো এতিয়া আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিয়ক। থেংক ইউ।